हेलो बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल आपनालोके চাই আছে অল টিপস সো মই আজি ভিডিওটো হল একদম বেলেগতকে বেলেগ ভিডিও হয় आपनालोके চাই নিশ্চয় ভাল পাব এই ভিডিওটোত সো आपनालोके এই ভিডিওটো চাই থাকক কোনো ৰকম স্কিপ নকৰাকে মই आपनालोকক এই ভিডিওটোত স্টেপ বাই স্টেপ দেখাই দিম आपनालोके যদি ফেসবুক হোয়াটসঅ্যাপ আৰু বহুত কিবা কিবি কৰি থাকে সো মই আপোনালোক অতি সহজত এটা বেলেগতকৈ বেলেগ এখন আপোনালোকৰ কাৰণে সৰু এখন টিপস আনিছো সো আপোনালোকে কোনো ৰকম স্কিপ নকৰাকে এই টিপসটো চাই থাকক তলক ভিডিওটো আৰম্ভ কৰোঁ ধৰি লওক আপুনি ফেসবুক ইউজ কৰি আছে সো ফেসবুকত আপুনি ফেসবুক টিপি আছে এনেকুৱা ফেসবুক টিপি থাকোতে হয়তো আপোনাক কোনোবাই হোৱাটছআপত এটা এসএমএস দিলে আপুনি ফটাতকে কাটি দিব লাগে এটো আপোনাক কাটি দিব একচুয়ালি নালাগে সো আপোনালোকক মই এটো টিপস দিবৰ কাৰণে এই ভিডিওটো বনালো আপোনালোকে চাই থাকক মই মোবাইলটো জাস্ট অলপ এনেকে কৰি দিলো ঝাকি মাৰি দিলো আৰু আই গল হোৱাটছআপ খালি হোৱাটছআপে নহয় আপোনাৰ যিকোনো এপ্লিকেশন এনেকুৱা কৰি ৰাখিব পাৰিব সো আপোনাৰ ধৰক আৰু সেটিংত গল বা আপুনি ইনষ্টাগ্ৰামত গৈছে তাতে তাৰ পৰা যদি আপোনাক ধৰক কোনোবাই মেসেজ কৰিছে কি কৰিছে ডাইৰেক্ট আপুনি তাতে যাব পাৰিব ধৰক মই এতিয়া সেটিংত গলো এতিয়া সক আপোনাৰ মোবাইলত এটা এসএমএস আহিল এসএমএস মানে হোৱাটছআপত আপোনাক এসএমএস কৰিল খালি হোৱাটছআপ বুলি নহয় আপুনি যিকোনো এপ্লিকেশন এনেকৈ কৰিব ৰাখিব পাৰিব সো মই সেটিংত আহিছো আপোনাৰ ধৰক এই এপ্লিকেশনটো হোৱাটছআপত এটা এসএমএস আহিল আপোনালোকে জাস্ট মোবাইলটো এনেকে কৰি দিব আহি গল হোৱাটছআপ সো এটো এটা আসলতে এপ্লিকেশনৰ মাধ্যমত হয় সো মই এপ্লিকেশনটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ডাউনলোড কৰিব মানে প্লে ষ্টৰত আপোনালোকে জানে যে প্লে ষ্টৰত এপ্লিকেশনটো পায় সো মই আপোনালোকক দেখাই দি আছো প্লে ষ্টৰত ডাউনলোড কৰি মোৰ একচুয়ালি ডাউনলোড কৰা আছে মই আপোনালোকক দেখাই দি আছো সো মোৰ এটো ডাউনলোড কৰা আছে আপোনালোকে ডাউনলোড কৰি লব মোৰ চেক এণ্ড ওপেন এপ বুলি মোৰ ডাউনলোড কৰা আছে মই ওপেন কৰি দিলো এপ্লিকেশন আপোনাৰ মোবাইলত যিমানখিনি এপ্লিকেশন আছে গোটেইখিনি আহিব আপুনি কোনটো এপ্লিকেশন সিলেক্ট কৰি লব মই জাস্ট হোৱাটছআপটো সিলেক্ট কৰি লৈ কিনে আপোনালোকক দেখাই দিলো সো আপোনালোকে আপোনাৰ যেটো ইচ্ছা যেটো এপ্লিকেশন কৰিব এনেকুৱা আপোনালোকে কৰিব পাৰিব মই এইখিনি দেখাই দিলো আপোনালোকে নিশ্চয় বুজিছে সো মোৰ এই ভিডিওটো যদি ভাল লাগে তেনেহলে আপোনালোকে লাইক কৰিব তো ইমানে হেল্লো বন্ধুসকল নিশ্চয় আপোনালোকে এই ভিডিওটো চাই ভাল পালে সো মোৰ এই ভিডিওটো যদি ভাল লাগি থাকে তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব মই এনেকুৱা ভিডিও সদায় লৈ আহো সো আজিলৈ ইমানে বাই